everyone and good evening. এতিয়া নহয় বিয়ালে যাবলৈ ৰেডি হোৱাৰ সময় হৈ গ'ল। এতিয়া গধূলি 5টা বাজিছে আৰু মই ৰেডি হ'বলৈ ভাবিছো, মানে মন নহয় ৰেডি হ'বলৈ আৰম্ভ কৰি দিম বুলি ভাবিছো। এনেওতো সাজিবলৈ অলপ সময় লাগিব হয় না ৰেডি হ'বলৈ। এতিয়া গৈ পিনে মুখখন ধুই আহোঁগে। দিনত মাৰ্কেট গৈছিলো নহয়, পুৰা ধূলি ধূলি হৈ পিনে মানে ইমান বালি বালি লাগিছে ন হাত ভৰিবিলাক। সেইটো কাৰণে আৰু বিয়ালে যামতো, ধুই মেলি পিনে ৰেডি হওঁগে, কাৰণ দৰাৰ লগত যাব লাগিব নহয়। ইমান আগতে মই ছোৱালী বিয়া খাইছো, কিন্তু ল'ৰা বিয়া মানে মই খোৱাই নাই। এবাৰ মোৰ প্ৰথম হ'ব নিজৰ মানুহ, সেইটো কাৰণে যাওঁ আৰু মই মুখখন ধুই লওঁগে। মোৰ এতিয়া ৰেডি হলো। এইটো ব্ৰিঞ্জেল এণ্ড গল্ডেন কালাৰ শাৰী পিন্ধিছো। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে নে? যদি ধুনীয়া লাগিছে কমেণ্ট কৰি জৰুৰ জনাব। আৰু এতিয়ালৈকে বিয়া অহা নাই, তাৰ ৱেইট কৰি আছো মই আহা ৰেডি হৈ পিনে। সদায় কেমেৰা অন কৰি পিনে ভাবো ন অলপমান ৰেডি আছে বুলি, কিন্তু আজি মই অলপো মানে ৰেডি হ'বলৈ বাকী নাই, মই কমপ্লিট ৰেডি। অকল এতিয়া সি আহিলে সি নিজৰ ৰেডি হ'ব আৰু আমি যাম দৰাৰ লগত। মেৰা হেণ্ডসাম পাতি দেখেগা একবাৰ চেহাৰা। बढ़िया लुंगी डांस धुनिया লাগিছে
পেণ্ডেলটো ধুনীয়া লাগিছে। बंधागोभी आलू भाजी भात दाल फिश 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 अभी तक आया नहीं फिश ला फिश फिश की मासर हेडे तो मजाই লাগিছিলে
তাহলে গুড নাইট আৰু বাই বাই আজি ব্লগটো ইমানতে এণ্ড কৰিছো কাৰণ আমাৰ বিয়াও আমি কমপ্লিট নকৰিলো আধাতে এৰি গুচি আহিলো এতিয়া খুবলে টাইম টোপনি ধৰিছে বাই বাই আৰু গুড নাইট